Welcome to my YouTube channel. আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আজি মানে তেনেকুৱাতো নাযাওঁ, আজি ঘৰতে আছোঁ, চানডে ৰেষ্ট লৈছোঁ অলপ। তো আজি মই দেখাম যোনখন জিম মই লকডাউনত মানে কৰিছিলোঁ, জিমখন চব পিনেতো গম পাইছে লকডাউনত চব জিম যিমান যি চব বন্ধ হৈ গৈছে। তো এখন মই ঘৰতে জিম এখন বনাইছিলোঁ, যোনখন জিম চিমেণ্টেদি বনাইছিলোঁ। চব বস্তু বহুত কিবা কিবি আছিলে, কিছুমান বস্তু ভাঙিছে বাৰু, বহুত পুৰণা হ'ল এতিয়া, তেনেকৈ নাই। ট্ৰেডমিলো বনাইছিলোঁ এনেকৈ মই, কিন্তু ভাঙি গৈছে, এতিয়া ট্ৰেডমিলখন নাই। কাঠৰে বনাইছিলোঁ, ৰড দি বাঁহেৰে। তো বাকী জিমখন দেখা যে মোৰ জিমত কি বনাইছিলোঁ, এনেই নিজৰ মানে জাষ্ট বডিটো আৰু মেইনটেইন কৰি ৰাখিবৰ কাৰণে জানো, খিনাই নাযায় জানো ভালকৈ। তো এইবোৰ দেখা পাইছে ঘৰতে বনাই লৈছে, মানে নিজে বনাইছিলে, প্ৰিণ্ট ওলাই আনি পিনে এইবোৰ নিজৰে ফটো আৰু মানে সজাই থৈ দিছে। এইটো খেলাত পোৱা মেডেলডাল মোৰ ৰাখি থৈ দিছোঁ। এইটো কলেজত দেখা পাইছে, কলেজত পোৱা মিষ্টাৰ PGM ট্ৰফি। বুলি কৈছিলোঁ ঘৰত, এইখন জিমখন এই দেখা পাইছে আপোনালোকে। ইয়াতে যোনটো মই ক'লোঁ চল্ডাৰৰ বা থাইৰ এক্সাৰচাইজৰ কাৰণে থ'বৰ কাৰণে এইটো ফ্ৰেমটো বনাই লৈছিলোঁ, লোৱাত কষ্ট হয় বেলেগত। তো ইয়াতে মই ঠাই মাৰিছিলোঁ, দেখাম বাৰু আপোনালোকক। আৰু এইবোৰ দেখা পাইছে মোৰ বাইচেপ বা চেষ্টৰ প্ৰেছ কৰিবৰ কাৰণে আৰু ঠাইৰ মাৰিবৰ কাৰণে এইবোৰ বাৰ চিমেণ্টেদি বনোৱা। এয়া তাৰপিছত এখন হ'ল আপোনাৰ চেষ্ট মাৰিবৰ কাৰণে ডিক্লাইন বেঞ্চখন, চব কাঠ আৰু চিমেণ্টেদি বনোৱা, বেলেগ একো বস্তু নাই ইয়াতে। এইটো ডাম্বেলটো চাওক, এই ডাম্বেলটো ঘৰত বনোৱা ডাম্বেল হয়, ৰড আছে এইডাল। বেঞ্চ আৰু আছিলে আপোনাৰ, বেঞ্চবোৰ ভাঙি গ'লে, এইবোৰ বেঞ্চবোৰ মানে পুৰণা হ'ল বহুত, বৰষুণত জিকি মানে এইডালতে বাইচেপ মাৰিছিলোঁ, দেখা পাইছে এইবাৰতে। এইডালো কি আছিল মানে মোৰ ভিনদেউৰ আছিল, গাড়ীত যোনটো অটো ভেনৰ পিছপিনে থাকে লোহাডাল, সেইডাল এনে পৰি আছিল। তো ভাবিলোঁ মই ভিনদেউক খুজিলোঁ কি মই এনেকৈ জিমৰ কাৰণে লাগে, তেনে এইডাল ভিনদেউৰ পৰা মই আনিছিলোঁ। সেইডাল দেখা পাইছে মানে যি য'ত পাইছোঁ ঘৰত যিমান বস্তু, সেইবোৰ বস্তু ইউজ কৰি এইবোৰ বনাইছিলোঁ চব। একো মানে ঘৰত য'ত তেনেকুৱা একো বস্তু নাই, চব বস্তু মানে ঘৰৰ বস্তু। সেইবোৰ হ'ল চিমেণ্টৰ যি, আৰু এইবাৰ লোহাডাল দেখা পাইছে, এইডাল গাড়ীৰ ক'লোঁ অটো ভেনৰ, এইবোৰেই আছিল চব ঘৰতে বনোৱা বস্তু, একো কিনা বস্তু নাই। এনেকৈ মাৰি নিজৰ বডিটো মেইনটেইন কৰি ৰাখিছিলোঁ। টিবাৰটো দেখা পাইছে, এডাল ৰডডাল দিছিলোঁ, মানে দীঘলকৈ অলপ লাগে। আৰু এইটো আছিল এটা পুৰণা ভাঙা বাল্টিং, এই দেখা পাইছে বাল্টিং আছে, বাল্টিংডাল সোমাই দিছিলোঁ আৰু এডাল সৰু চাইডত এনেকৈ দিলোঁ। বাকী ইফালে ৱেট লোৱাৰ কাৰণে এডাল অলপ দীঘলকৈ দিছিলোঁ ৰডডাল। এইবোৰেই আছিল চব। মই আপোনালোকক দেখাইছিলোঁ, মানে মই যোনটো ট্ৰাইচেপৰ কাৰণে ইউজ কৰিছিলোঁ, মানে ঘৰতে বনাইছিলোঁ। চকাটো আপোনাৰ দেখা পাইছে, চকাটো এই কাঠেদি মানে কাঠটো কাটি লাষ্টত গৰম কৰি লোহাডাল ভিতৰেদি সোমাই নোহোৱাকৈ তাতে বনাইছিলোঁ, ছেটআপ কৰিছিলোঁ যিখিনি বাৰু চাওকচোন। এইটো দেখা পাইছে আপোনালোকে ট্ৰাইচেপৰ পুছডাউন বা ৰ'প মাৰিছিলোঁ, ৰছী লগাই দিছিলোঁ। লকডাউনত মই ইয়াতে মাৰিছিলোঁ, ইয়াতে পাইছে কাম কৰিছিলোঁ। এইটোৱে আছিল আপোনাৰ চকাটো, সেই দেখিছে কাঠেদি বনাইছিলোঁ, ইয়াতে সোমাই লৈছোঁ। আৰু এটা আছিলে ইফালে, এইখিনি আছিল, সেইটো ভাঙিছে বাৰু, মানে বস্তুবোৰ পুৰণা হৈ গ'ল যে চব। ইয়াতে আমি তলত লগাইছিলোঁ, এইটো মানে বাইচেপৰ কাৰণে ইউজ কৰিছিলোঁ। মানে অলপ ৱেট মানে সেই হৈছিলে, কম বেছি হৈ থাকোঁতে তেনেকুৱা বাইচেপ মাৰিবৰ কাৰণে এনেকৈ ভাল আছিল। এইবোৰ দেখা পাইছোঁ ৱেট চব চিমেণ্টেদি বনাইছোঁ। এইটো হ'ল আপোনাৰ টিবাৰটো আপোনাক দেখাইছোঁ ৰ'ব, টিবাৰটো চাই লওক, টিবাৰটো কেনেকৈ মাৰিছিলোঁ। টিবাৰ যোনটো মই মাৰিছিলোঁ নিজে ঘৰত চিমেণ্টেদি বাল্টিং এটাত সোমাই পিনে বনাইছিলোঁ, চাওক। এইটো দেখা পাইছে টিবাৰটো যেনেকৈ ধৰা হয়, টিবাৰ দেখা পাইছে টিবাৰটো মই ইয়াতে মাৰিছিলোঁ। বেকৰ এক্সাৰচাইজৰ কাৰণে ইয়াতে কৰিছিলোঁ লকডাউনৰ টাইমত, জিম বন্ধ কৰে। মানে এক্সাৰচাইজ কৰিব মন থাকিলে বা এনেকুৱা ইচ্ছা থাকিলে, অকল যে আপুনি জিম নাই কিবা নাই কৈ থাকে, মানে ঘৰতো কিছুমান এনেকুৱা বস্তু বনায়
আপুনি নিজৰ ফিটনেছটো মেইনটেইন কৰি থাকিব পাৰে ভালকৈ যদি বনায় অলপমান চাব কিন্তু মানে চিমেণ্টৰ বস্তু মানে ৱেইটবোৰ একুৰেট নাথাকে তাৰ কাৰণে কি কৰিব ৱেইটবোৰ মানে অলপ ৱেইট জুখিব পাৰিলে জুখি মানে মই ফাৰ্ষ্ট টাইম বনাইছিলোঁ কিন্তু মোৰ ৱেইটবোৰ তেতিয়া মোৰ কাৰেক্ট হোৱা নাছিলে কিছুমানৰ ৱেইট অলপ কম কিছুমান বেছি কিন্তু এনেকৈ মাৰিলে আপোনাৰ বডিটো প্ৰব্লেম হ'ব মানে এখন হাত বেছি ডাঙৰ হ'ব এখন সৰু হ'ব তেনেকুৱা হ'ব পাৰে তাৰ কাৰণে কিন্তু বস্তুবোৰ অলপ জুখিব মই ফাৰ্ষ্ট টাইম মোৰ এনেকুৱা হৈছিল মানে অলপ ৱেইটবোৰ সেই ইফাল সিফাল হৈছিল তাৰপিছত ৱেইটবোৰ মই জুখি পিনে একুৰেট বনালোঁ যিখিনি হয় তো এইটোৱে আছিল আজিৰ ভিডিঅ'খিনি ইমানেই আছিল দেখালোঁ আপোনালোকক মই লকডাউনত কেনেকৈ জিম কৰিছিলোঁ এইটোৱে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব